मान ज्ञान गुण सागर जय कपीस्ति हुलुकु उजागर राम दूत अतुलित बल धामा अंजलि पुत्र पवन सुत नामा जनाय नजनाय आपनालोকৰ সন্মুখত এখাৰ হনুমান চালিসা পাঠ কৰিবলৈ মই চেষ্টা কৰিলো তাত যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব আৰু মই মোৰ ব্লগ আৰম্ভ কৰি দিছো মই হিমাশ্ৰী চেনেললৈ আপোনালোকক স্বাগতম জনালো আপোনালোকৰ খা খবৰ কেনে জনাব মোৰ খবৰ এতিয়া অকনমান গৰম অকনমান ঠাণ্ডা দুই মাজতে মানুহৰ পৰিস্থিতিবোৰ কেনেকুৱা হয় গম পায় এদিন ৰ'দ এদিন বৰষুণ মানুহৰ দেখাটো ঠিক তেনেকুৱাই আৰু যিকি নহওক তেন্তে মই মোৰ ব্লগটো আৰম্ভ কৰি দিছো আজি কেইদিনমানৰ আগৰ পৰা খুব চৰ্চিত হিচাপত আছে হনুমান চালিসাৰ বিষয়ে এজন ইউটিউবাৰে নতুনকৈ মানে মই ইউটিউব জগতত মই তেওঁক দেখিছো আৰু তেওঁ হনুমান চালিসাৰ বিষয়ে তেওঁ যথেষ্টখিনি কথা কৈছে আৰু তেওঁ তাৰ পৰা বহুতখিনি উপকৃত হৈছে আৰু তেওঁ বহুত মানে ৰোগ তথা তেওঁ বহুতো ডাঙৰ মানে প্ৰবলেমৰ পৰা সলভ হৈছে মানে পৰিত্ৰাণ পাইছে শুনি ভাল লাগিছে বা দেখিও ভাল লাগিছে কাৰণ ভগৱানে সকলোকে বাবাই সকলোকে মংগল কৰক আৰু মই ভাবিলো আপোনালোকক সেই তাৰ বিষয়ে মই দুখামান কথা এজন সাধকৰ দ্বাৰা মই আপোনালোকক জনাম বুলি ভাবিছো তেওঁ কাৰণ ৩৭ বছৰ দিন তেওঁ সাধনা কৰি আহিছে তেওঁ বিনা মাছ মাংস কণী মাদক দ্ৰব্য আদি কৰি পেলাই মিছা বেইছা অনৰ্থক কিছু সকলো কথাৰ পৰা তেওঁ আজি মানে সকলো ত্যাগ কৰি তেওঁ কেনেদৰে আজি ৩৭ বছৰে তেওঁ বাবাৰ চৰ্চা কৰিছে মানে হনুমান বাবাৰ চৰ্চা কৰি আহিছে তাৰ বিষয়ে দুখাৰ মই মোৰ এই ভিডিঅ' দ্বাৰা মই জনাই দিম বুলি ভাবিছোঁ যদি মই ভাবিলোঁ আপোনালোকেও উপকৃত হ'ব আৰু আশীৰ্বাদ কৰিব মই যাতে মোৰ চেনেলটো এনেদৰে মই আগবঢ়াই লৈ যাব পাৰোঁ তেন্তে মোৰ তেওঁ যিজন মানে সাধকে মোক মানে দিছিলে এই ভিডিঅ'টো আপোনালোকে চাওকচোন কেনে পায় মোক কমেণ্টত জনাব কিছুমান মানে মানুহ দেখিছোঁ যে সম্পূৰ্ণ ভিডিঅ'টো নচোৱাকৈ কিছুমান কমেণ্ট কৰে কিছুমান বেয়া কমেণ্ট কৰে কিন্তু সম্পূৰ্ণ ভিডিঅ'টো চাব চাই থকাৰ পাছত কমেণ্ট কৰিব ভাল বেয়াই হওক আৰু জয় শ্ৰী ৰাম বুলি আপোনালোকে কমেণ্টটো কৰিলে বেছি ভাল পাম দেই আৰু মানে তাতে এষাৰ কথা কওঁ চাওক হনুমান চালিসাৰ বিষয়ে আমি বহুতো মানে জ্ঞাত নহয় জনাই নজনাই অকণমান পাঠ কৰিবলৈ মানে চেষ্টা কৰোঁ দেই আৰু তেনেকৈ ল'ৰা ছোৱালীকো পাঠ কৰিবলৈ মানে চেষ্টা মানে যিমান পাৰোঁ সিমান মই শিকাই গৈছোঁ কাৰণ সৰুৰে পৰা এইখিনি মই দেখি আহিছোঁ শুনি আহিছোঁ কাৰণ ভগৱানৰ অবিহনে বাবাৰ অবিহনে আমাৰ অসাৰ সংসাৰ নহয় জানো আমাৰ উশাহ বন্ধ হৈ যোৱা নিচিনা কথা হয় কাৰণ প্ৰত্যেকটো ক্ষণতে আমি বাবাৰ নাম লৈ পেলাইহে আমি মানে এই জগতত জীয়াই আছোঁ আৰু তেন্তে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু কি পালে আৰু মোক জনাব কমেণ্টত জনালে যথেষ্ট ভাল পাম আৰু তাতে কওঁ সেই যিজন সাধকে মোক এই ভিডিঅ'টো প্ৰেৰণ কৰিছিলে তেওঁ সকলোখিনি ত্যাগ কৰি আজি ৩৭ বছৰে তেওঁ যিখিনি পালে যিখিনি কষ্টৰ ফল পালে আপোনালোকৰ আগত মই যিমান পাৰোঁ সিমান পাছলৈও মই দেখাই যাবলৈ চেষ্টা কৰিম কাৰণ তেওঁ বহুতো ত্যাগৰ ফল হৈছে এয়া কাৰণ পতককৈ মানে ঘপককৈ প্ৰত্যেকটো মানে ধৰি লওক ঘপককৈ ভগৱানক পোৱাটো বহুত ডাঙৰ কথা তাত কি পালে কি হেৰুৱালে আপোনালোকে চাই যাবচোন আপোনালোকে চাই যাব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব দেই মোৰ ঘৰ ভটিয়াপাৰ আমাৰ শিৱসাগৰ জিলাৰ ভটিয়াপাৰ গাঁৱৰ বাসিন্দা মোৰ নাম দুলাল বৰা মই মানে লাইফত অহাৰ কোনো সিদ্ধান্ত নাছিল কেইটামান কথাৰ কাৰণে মই আহিবলগীয়া হ'ল আৰু উপৰোক্ত তেখেতলোকে মোবাইলত দি আছে আমি চাই আছোঁ কিন্তু নকৰিব নোৱাৰিল কাৰণ হনুমান চালিসাৰ বিষয়লৈ কেইজনমান ব্যক্ত কৰিছে যে হনুমান চালিসা পঢ়িব লাগে হনুমান চালিসা পঢ়াৰ আগমুহূৰ্তত হনুমান চালিসাৰ বিষয়লৈ জানিব লাগিব আৰু কেইটামান গুণৰ আৱশ্যক হ'ব সৌম্য সাম্য উদাৰতা সহিষ্ণুতা বৈৰাগ্য সত্য শস্য ক্ষমা দয়া এইবিলাক যদি নাথাকে হনুমান চালিসাই যে পঢ়িলে তেওঁ উপকৃত কৰিব বুলি মই নাভাবোঁ এইটো মই আজি প্ৰায় ৩৭ বছৰ হ'ল তেখেতৰ মই উপাসনা কৰি থকা মই যিটো পালোঁ সেইটোহে মই অৱগত কৰিছোঁ কাৰণ আমাৰ কৃষ্ণই দিলে গীতা আৰু ভাগৱত তেওঁ কৈছে যে মই গীতাৰ ভাগৱততে মই জীয়াই থাকিম ঠিক তেনেকৈ ৰামেও দিলে এখন আৰু আম্বেদকাৰে দিলে এখন সংবিধান এই সংবিধানখনৰ মতে যদি ৰাইজে নচলে আম্বেদকাৰে বা কৃষ্ণ বা ৰামে বচাই দিব নোৱাৰে
সেইটো চিৰসত্য। ৰাম ৰাম হনুমান হনুমান কৰি সদাশিৱ কৰি থাকিলেই তেওঁ যদি নীতিৰ মতে নাথাকে, সত্য শস্য ক্ষমা দয়া উদাৰতা সহিষ্ণুতা এইবিলাক গুণৰ যদি তেখেতৰ গাত কোনো গুণেই নাথাকে, হনুমান চালিচা পঢ়িলেই যে তেখেত উপকৃত হ'ব বুলি মই নাভাবোঁ। এইটো একেবাৰে মোৰ ফালৰ পৰা একেবাৰে মিছা কথা। আৰু তেখেতলোকে যিজনে আজি মোবাইলত তেখেতলোকে প্ৰচাৰ অভিযান চলাই আছে, সেইসকলে যিসকলক হনুমান চালিচাৰ পঢ়াৰ আগমুহূৰ্তত তেখেতলোকক যে হনুমান চালিচা বা ভাগৱত বা গীতা বা ৰামায়ণ পঢ়িলে বা কেনেকুৱা সা সন্মানিত হিচাপে পঢ়িব লাগে এই বিষয়লৈ তেখেতলোকে অলপ বুজাওক। আৰু নুবুজালে তেখেতলোকে অহৰহ কিবা এটা কৰি ধৰ্মশাস্ত্ৰ ৰাম ৰাম কৃষ্ণ কৃষ্ণ হনুমান হনুমান কৰি পেলাই লাভ নাই। মই ইয়াকেই ক'লোঁ। দ্বিতীয়তে কথা হ'ল কি, আমাৰ ইউটিউবাৰসকলে কিছুমানে কি কৰিছে, ভিউৱাৰ্ছ বঢ়াই লাইক বঢ়াই তেখেতলোকে ব্যৱসায়ৰ কাৰণে নামি পৰিছে। কিন্তু ধৰ্মৰ ক্ষেত্ৰতো তেনেকুৱা নহয়। ধৰ্মৰ ক্ষেত্ৰতো হ'ল কি, প্ৰকৃততে যিটো তেখেতৰ হনুমন্তৰ অকণমান আভাসটো বা তেখেতক আমি কিদৰে সন্তুষ্ট কৰিব পাৰোঁ, গাত যদি কপটতা চাতুলতা বাতুলতা মিছা বেইছা ঠগবাজ বা বিভিন্ন যদি কৰি পেলাই আমি যদি সেইবোৰৰ পৰা আমি মুখিমূৰ কৰি সত্য ক্ষমা দয়া প্ৰতিষ্ঠা কৰি মানুহৰ মাজত কেনেদৰে বিলাব লাগে, কেনেদৰে কি কৰিব লাগে, সেইটো আচলতে আমাৰ ইউটিউবাৰসকলে বা যিসকলে তেওঁলোকে হনুমানৰ বিষয়ে কৈছে বা বিভিন্নজনৰ বিষয়লৈ কৈছে বা গীতা শাস্ত্ৰৰ বিষয়লৈ কৈছে, তেখেতলোকক এটা জ্ঞানে দিব লাগে যে আমি এইকেইটা কথা মানি চলিলে আমি উপকৃত হওঁ। মই বিশেষ নকওঁ, কাৰণ আজি আপোনালোকে যি ব্যাখ্যা কৰিছে সেইনা মই কেতিয়াবাই আজি প্ৰায় 12-14 বছৰ আগতেই পালোঁ, কিন্তু মই প্ৰকাশ নকৰোঁ। কাৰণ প্ৰকাশ কৰিবলৈ উপযুক্ত ব্যক্তি পাব লাগিব। সেইটো হিচাপে মই আজি আপোনালোকক অৱগত কৰিছোঁ। কিবা দুখ হ'লে ক্ষমা কৰিব। আৰু যদি কোনোবাই যদি কিবা মোৰ ফালৰ পৰা কিবা দুখ বুলি মনতে ভাবে কথাকেইটা কোৱাৰ কাৰণে, তাৰ বাবেও ক্ষমা কৰিব। কাৰণ মই এটা অনুৰোধ আপোনালোকক কৰিছোঁ যে আপোনালোকে হনুমান চালিচা বা হনুমানৰ বিষয়লৈ বা ভাগৱত বা গীতা পঢ়িলে কি কি আমাৰ জ্ঞানৰ বা আমাৰ যিটো হেৰি লাগিব, সত্য শস্য ক্ষমা দয়া উদাৰতা সহিষ্ণুতা বৈৰাগ্য আৰু কিমানবিলাক গুণ লাগিব সেই বিষয়লৈ অকণমান অৱগত কৰক। তেতিয়া ৰাইজ উপকৃত হ'ব, ভাল হ'ব। তাকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। নমস্কাৰ।